নমস্কাৰ ৰাইজসকল, তোমাৰ এই ভোগেৰপাৰ গাঁওখনত আহি কেনেকুৱা লাগিল ভাইটি? ভালে লাগিল, বঢ়িয়া লাগিল গাঁওখন ধুনীয়া আৰু অতি মধুৰময়। আৰু তাতকৈ ডাঙৰ কথা এই চাবলৈ পাইছে যে আমাৰ ভোগেৰপাৰত আমি 15-20 বছৰ ধৰি যি আপোনাৰ বানপানীৰ সমস্যা পাই আছিলোঁ, এতিয়া নদী নাই, নদী শুকাই পেলাই চৰ পৰি গৈছে। এয়া চেঙা সমষ্টি উন্নয়নত পিছ পৰি এইকাৰণে আছে, কংগ্ৰেছৰ শাসনকাল ইয়াতে চলি আছিল, এতিয়াও চলি আছে। আপোনাৰ চকুৰ আলি আছে। আৰু দ্বিতীয়তে এমপিত আছে আমাৰ চিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমলৰ ভায়েক। তাৰ কাৰণে আমাৰ এইবিলাক এতিয়া আছে মথাউৰিত এতিয়াও মানুহ ঘৰ বান্ধি পেলাই আছে। আজি আমি দেখুৱাব ওলাইছোঁ আমাৰ এই ধুনীয়া মানে এটা পৰিৱেশত আজি এটা আমাৰ প্ৰগ্ৰেম এটা পতা হৈছে, ফাংচন, ফেমিলি ফাংচন। তো এই ফেমিলি ফাংচনৰ আপোনালোকক দেখাওঁ আহক কেনেকুৱা ফাংচন হৈ আছে। তাৰ কাষত ইমান শুৱনি গাঁওখন চাওক, এই খেতি বাৰী চলি আছে, এইবিলাক ধান খেতি হৈ আছে ইমান ধুনীয়াকৈ। আমি অলপ পিছত মেচিনত গা ধুব লাগিব। এয়া মেচিন আছে, শুৱনি আমাৰ গাঁওখনি অতি মৰমৰে ভৰা। আৰু ইয়াত মই মাজে সময়ে আহি বিৰাটেই ভাল পাওঁ। ভৱিষ্যতে ইয়াতেই কিবা এটা কৰিব লাগিব, থকাৰ পূৰা ভালদৰে ব্যৱস্থা কৰিব লাগিব। আমাৰ ফাংচনটো মানে বহুত আৰু এয়া গোপিনীহঁতে আছে। গোপিনীসকলক, আইসকলক। ফাদাৰ, কেনে লাগিছে পৰিৱেশটো আজি? মনোৰমা পৰিৱেশ। তুমি কিবা ক'ব বিচাৰা? জীৱনৰ এক প্ৰথম কাৰ্য, যিটোত তুমি নিশ্চয় আনন্দিত। আজি চাগে তোমাৰ দেউতালৈ বহুত মনত পৰিছে। আজি চাগে তোমাৰ দেউতা আৰু মালৈ বহুত মনত পৰিছে ন? সঁচা কথা। পেহী চব ভালে আছে? ল'ৰা ছোৱালীবিলাক আহি আছে ন? ছোৱালীটো নাহে। আচ্ছা, অঁ, ছোৱালীটো কলেজত। এই বাইদেউ কিবা ক'বা নেকি তুমি? কেনেকুৱা লাগিছে পৰিৱেশটো? এই আমাৰ আইতা, এই আমাৰ মম, এই আমাৰ কোনো নহয়। তোমাৰ কিবা ভাল লাগিছে? কেনেকুৱা লাগিছে? আচ্ছা, তোমাক ক'ব মন নাই চাগে। এইবিলাক ট্ৰেডিশ্যনেল ফুডবিলাক চলি আছে। তুমি অলপ কাপোৰ এটা কিবা এনে আলাই লোৱা। ভিডিঅ' এটা আছে, গোটেই ডকুমেণ্টাৰী এটা বনাই আছে, ভিডিঅ' এটা আছে, কিবা এটা ৰেডি। পেহী আমাৰ পেহী। এই আমাৰ বডি কেনেকুৱা লাগিছে আজি তোমাৰ? মনটো আনন্দ হৈছে? ৰাতি কিবা এটা পাৰ্টি দিবা আৰু আমাক পাৰ্চনেলি দেই। এয়া আমাৰ বডিৰ মাকৰ কেনে লাগিছে? আমাৰ মনৰ কিবা কথা ক'ব নেকি? কেনেকুৱা লাগিছে? ঠিক আছে, নকয়। ট্ৰেডিশ্যনেল ফুডছ কালি আহিছে। দাদা ৰেডি হৈ আছে? অঁ, আজি আৰু বহুত ধুনীয়া লগা হৈ গৈছে, দেখিছা? কিবা এটা ওপৰত পিন্ধিলে কিবা এটা কথা অকল মুখখনত লওঁ। আচ্ছা, আহি আছে, কামিং চুন। আমি সেইখিনি সময়ত গুণৰ মায়েক। এয়া আমাৰ পেহী মাহী হ'ব ন? পেহী নে মাহী? মামাহাৰ ঘৰৰ। এয়া আমাৰ তাই অলপ ব্যস্ত হৈ আছে, ব্যস্ততাৰ জীৱন। অঁ পেহা, আজি পেহা আমাৰ মূৰ্খ ৰান্ধনী, কি ক'বা মনৰ কথা? এতিয়া খোৱা ট্ৰেডিশ্যনেল ফুড লোৱাত ব্যস্ত। আৰু এইবিলাক চব ক্ৰিয়েটিভিটি আমাৰ এই দাদাৰ আৰু এই পেহাৰ। বগাহে খাইছে, লাল খোৱা নাই দেই। অঁ, তাই কিবা কবি? আজি কেনে লাগিছে এই উৎসৱ মুখৰ আনন্দ পৰিৱেশত? হা, আপুনি লাজ কৰিছে যে মানুহটো? আজি একদম এটা উৎসৱ মুখৰ পৰিৱেশ পাই অতি আনন্দিত আমি, এই মথাউৰিত কমচে কম। এই দাদা, আপুনি কিবা ক'ব নেকি? এনেকুৱা এটা উৎসৱ মুখৰ আনন্দ এটা মথাউৰিত যে পাইছে, তাৰ বিষয়ে কিবা ক'ব? এই গাঁওখনৰ বিষয়ে কিবা ক'ব? আচ্ছা,
গাঁৱৰ বিষয়ে কম মুঠ নাই এই গাঁৱৰ বিষয়ে আপুনি কেনেকুৱা পাইছে গাঁওখনত আহি গাঁৱটো বিৰাট মানে আৰু প্ৰাকৃতিক দৃশ্য যিটো বিৰাট চাব লগা দিছে মই ইয়াতে মানে এইটো ঘৰ বনোৱাৰ প্লেনিং হৈ যায় ন কেতিয়াবা এটা স্বাস্থ্যৰ কাৰণেও সুস্বাস্থ্য এৰিয়া এনেকুৱা ঠাইত বসবাস কৰাৰ কাৰণে খুব ভাল টাউন এৰিয়াত থকাত কৰি হয় হয় এটা চাউণ্ড পৰিৱেশ নাই কোনো চাউণ্ডলেছ আৰু তুমি কিবা ক'বা নেকি ক'ব বিচাৰিছা আমাৰ খুৰা দেই কিবা ক'বা নেকি কোৱা তেনেকুৱা অভ্যাস নাই তথাপিও কেতিয়াবা দোকান চোকান দিলে কিবা বনাবৰ অভ্যাসৰ কাৰণে আচ্ছা এইটো কি কৰি আছে আপুনি এইটো বৰ্তমান বহুত ভাষাত বহুত কোৱা চালাড বনাই আছে আমি যদি শিক্ষিত ভাষাত ক'ব যাওঁ চালাড আৰু গাঁৱলীয়া ভাষাত ক'ব গ'লে চাটনি বনাই আছে আৰু এই মুখ্য যিজন আমাৰ ব্যক্তি তেখেতক কিবা এটা সুধি দিছোঁ আপুনি কিবা ক'ব নেকি আজি কিবা ক'ব বিচাৰিছে নেকি আজি তেখেতৰ দাঁতকেইটা আগতীয়াকৈ ওলাইছে কথাটো কোৱাৰ পিছত হ'ব কিন্তু গাঁৱৰ নেচাৰেল বডি হিচাপে চালে এই বডি চাওঁ পূৰা তাগৰা বডি আছে বাইচেপছ হওক ট্ৰাইচেপছ হওক জিম নোযোৱা বডি আচ্ছা এতিয়া আমাৰ দৰাৰ বিষয়ে অলপ কথা এটা লৈ আহোঁ এই দৰা ৰেডি হৈছা ইমিডিয়েট কৰা কিবা এটা তোমাৰ মন্তব্য লওঁ আৰু এয়া আমাৰ দৰা ৰেডি দৰা বাহিৰত আহি আছে দৰাৰ অপেক্ষাত আমি বাহিৰত ৰ'বা দৰা কইনা একেলগে থাক তোমালোকে কিবা ক'বা তোমালোক দুজনে কিবা ক'বা ভালে লগা নহয় কিবা ক'বা নেকি ৰ'বা দৰাই অলপ আলহীৰ বিষয়ে অলপ হেৰি লৈ আছে ইনফৰমেশ্যন লৈ আছে এয়া দৰাৰ মাতৃ আৰু কইনাৰ মাতৃ চিনা পৰিচয় হৈ আছে তুমি কিবা ক'ব বিচাৰিছা নেকি তোমাৰ কেনেকুৱা লাগিছে এই পৰিৱেশত আজি মই গা ধুইছোঁ কেতিয়াবা নাই তোমাকতো একদম মানে কি ক'ম আৰু তুমি গা নোধোৱাৰ কাৰণে এই দৰা কিবা ক'বা নেকি তুমি সোনকালে কোৱা টাইম নাই আৰু কিবা ক'বা নেকি দৰাক বাটাৰ চাহৰ এতিয়া দৰাই বোলে বাটাৰ চাহ খাবৰ মন হৈ আছে আছোঁ এই গোপিনীসকলে কিবা ক'ব নেকি আমাৰ বাটাৰ চাহ লাগে গোপিনীসকলে নাম গোৱাত ব্যস্ত এয়া 1001 টকা লাগিব বুলি কৈছে এই সদ্ধনি আহি আছে তো যি কি নহওক মোৰ এই পৰিৱেশটো নথৈ আনন্দিত পৰিৱেশ আৰু অতি ভাল লাগিছে এনেকুৱা এটা মধুৰ পৰিৱেশ পাই পেলাই মই সদায় এনেকুৱা পৰিৱেশত অতি আনন্দিত হওঁ কাৰণ আপুনি হয়তো এই পৰিৱেশটো কেতিয়াও জীৱনত মিছ কৰিব নোৱাৰিব কাৰণ এইটো গাঁৱৰ পৰিৱেশ আৰু গাঁৱৰ পৰিৱেশটো সদায় প্ৰত্যেকৰে অন্তৰত চিৰস্থায়ী হয় আমাৰ জিতুদাৰ সমষ্টি হয় এইটো চেঙা সমষ্টি 47 নং আৰু কি ক'ম আৰু এটাই মাথো কথা এইসকল গাঁৱৰ মানুহ এইসকল ব্যক্তি এইসকল ৰাইজৰ মানুহক আগন্তুক চৰকাৰৰ দিনত যাতে তেখেতসকলে প্ৰতিষ্ঠা হ'ব পাৰে এনেকৈ মথাউৰিত যাতে থাকিব নালাগে অসমীয়া মানুহে মুছলমান মানুহৰ নিচিনা আৰু বহুত কৰ্মশীল ব্যক্তি আমাৰ গাঁৱৰ মানুহখিনি ভাল লাগিছে আৰু ৰ'ব মই অলপ চাফা হৈ আহোঁ গা ধোৱা নাই দেই আইতা কিবা ক'ব আইতা আহিছে চব ভালে আছে ভাল নাই নেকি কি হৈছে দিয়ক যাওক নামত যাওক আচ্ছা এই দেখিছে কোনো শান্তিমতে ইয়াত থাকিব পৰা নাই এইটো কাৰণে কাৰণ কিয় অকণমান ঠাইত মথাউৰিত এনেকৈ ঘৰ বনাই আছে যে তাৰ ফলত বহুত প্ৰব্লেম ফেচ হ'ব লগা হৈছে সেইটো কাৰণে এই আমাৰ ৰঙালাও খেতি আমাৰ সেইখিনি আমাৰ সেইফালে হেৰি চলি আছে এইটো আমাৰ আটাহঁতৰ খুৰাহঁতৰ মানে তাৰপিছত সেইফালে আপোনাৰ এই টমেটো আছে টমেটো খেতি এইফালে এই পিছফালে খাল আছে বিল আছে এইবিলাক বিল খাল
অতি মধিময় পৰিৱেশ আৰু অলপ পাছত তাত গৈ পেলাই আমি গা ধুম। অতি সুন্দৰ পৰিৱেশ। বাৰু কি ক'ম আৰু বিশেষ ক'ব লগা একো নাই। এটাই মাত্ৰ ধ্যান ৰাখিব, অতীতক কেতিয়াও পাহৰি নাযাব আৰু নিজৰ সংস্কাৰ সংস্কৃতি আৰু অস্তিত্ব সদায় বজাই ৰাখিব। এইখিনি কৈ মই আজি সামৰণি মাৰিলোঁ। মোৰ গাঁওখনক অকণমানৰ কাৰণে হ'লেও আপোনাক চিনাকি কৰি দিলোঁ। ধন্যবাদ। ভাৰত মাতা কি যায়।